हेलो फ्रेंड्स की खबर आपनालोकर खबर निश्चय ভাল और मोरतो ভাল हदाय सो আজি মই পিন্ধি থকা গামোচাৰ পেন্সিল চকাৰটো কেনেকৈ বনালো তাকে মই আপোনালোকক আজি দেখুৱাব খুজিছো সো ইয়াতে মই প্ৰথমতে বেস হিচাপে ইউজ কৰিছো সূতাৰ ৰিল আৰু গামোচা সো প্ৰথমতে মই ৰিলত ভালদৰে আঠা লগাই পেস্টিং কৰি গামোচা কাপোৰখনৰে ভালদৰে মেৰাই আকৌ আঠা লগাই লৈছো ইয়াৰ পিছত দুইফালে আঠা লগাই বাকি থকা কাপোৰখিনি পেন্সিলেৰে ভালদৰে ভিতৰত ঠুমাই দিছো তাৰ পিছত মই দলি খুটা দি টাৰ্সেল বনাই পেলাই ৰিলৰ খুটাটোৰ ভিতৰেদি হুমুৱাই দিছো আৰু যাতে হেতু সিকিউৰ হৈ থাকে তাৰ কাৰণে মই দুইফালে দুটা কটন বল আঠা দি লগাই দিছো তাৰ পিছত মই লৈছো কেইটামান হেঙ্গিং বল আৰু এই হেঙ্গিং বল কেইটাও মই দলি খুটাত হুমুৱাই লৈ কিনে ভালদৰে ষ্টিচ কৰি লৈছো সো फ्रेंड्स বহুত দিনৰ পৰা ভাবি আছিলো গামোচাৰে এনেকুৱাকে পেন্সিল চকাৰ বনাই কিনে মই পিন্ধিম সো আজি ফাইনালি বনাই পেলালো আৰু এসাক মোৰ ফাইনালি পেন্সিল চকাৰ ৰেডি হৈ গল আৰু এইজৰ মই কানফুলি বনাইছো কানত পিন্ধিবৰ কাৰণে সো আপোনালোকে চাই আজিৰ ভিডিওটো কেনেকুৱা পালে জনাব আৰু লাইক কমেন্ট কৰিব নাপাহৰিব সো